কবিতাৰ শিৰোনাম শ্ৰদ্ধাৰে সৰ্বানন্দ সোণোৱাল দেৱলৈ। কবি জিতুল দাস, পাঠ কৰি মই শ্ৰী শিল্পী হাতী বৰুৱা দাসে। আপুনি যে আহিছিল অহাৰ বাটত, আশাৰ বতৰা এটা লৈ আহিছিল। খহনীয়া কষ্টই স্বস্তিৰ নিশ্বাস এৰিছিল, সাতাম পুৰুষীয়া ভেটিটো ল'ব। যুগান্তৰৰ অমানিশাৰ মাজতে আশাৰ চাকি এটা হৈ জ্বলিছিল। ব্ৰহ্মপুত্ৰৰ ওপৰত নিমাতিলৈ আয়ুস ৰেখাস্বৰূপ দলং হ'ব। কিমান যে হিচাপ নিকাচ পৰিৱৰ্তনৰ, সপোনবোৰ কিমান যে দুঃসময় ইয়াত। জীৱনটো মুঠিত লৈ ভয় শংকা ভৰা এক পশ্চাদমুখী যাত্ৰা, সকলোতে মাথো অপেক্ষা। সীমাহীন অনিশ্চয়তাৰে ভৰা এক কৰুণ জীৱন গাথা। যাত্ৰাপথত চিৎকাৰ কৰি কিমান যে ৰোগীয়ে হেৰুৱালে মূল্যৱান জীৱন। ভুক্তভোগীয়েহে বুজে সেই কৰুণ বাস্তৱ। কিমান যে যন্ত্ৰণা কাতৰ সেই সময়। আপুনি অহাৰ সময়ত মাজুলীৰ চৌপাশে আশাৰ বন্যা বৈছিল। মাজুলীৰ বুকুলৈ নৰূপত আলিয়াই লৃগাং আহিছিল। ঐনিতমৰ সুৰ এটা লৈ অনবৰতে বাজি আছিল শ্যামলা পথাৰখনত। নকৈ প্ৰাণ পোৱা ৰাস্তা পদূলিবোৰত দ্ৰুতগতিয়ে জীৱনৰ চকৰি ঘূৰিছিল। পথচাৰীৰ মাজত অহেতুক আশাবাদৰ সপোন এটা তৰুণ হৈছিল। জীৱন গঢ়াৰ দোকমোকালিৰ কিৰণ দেখি স্বপ্নভংগ যুৱক যুৱতীৰ হেতামুখলৈ প্ৰাণ চঞ্চল হাঁহি বিৰিঙিছিল। অসহায় মানুহবোৰে সাহস পাইছিল বিপদকালত আপোনজনৰ মাত এষাৰ পায়। ন কইনাৰ দৰে সাজি কাচি প্ৰাণ পাই উঠিছিল নামঘৰ মন্দিৰ সত্ৰই, য'ত গুৰু দুজনাৰ অনুপম সৃষ্টিৰ স্পৰ্শ আছিল। সতী ৰাধিকাৰ সমন্বয় ক্ষেত্ৰৰ পৰা সাংস্কৃতিক বিশ্ববিদ্যালয়লৈকে, আহঁতগুৰিৰ পৰা ওপৰ সোণোৱাললৈ সৰ্বত্ৰই উন্নয়নৰ পতাকাকে উকমুকাইছিল, আন্দোলিত কৰি ৰাখিছিল চৌপাশ। আপুনি যে সন্তপৰ্ণে গ'লগৈ মাজুলীলৈ আকৌ অমানিশা নামি। মাজুলী এতিয়া সৰ্বত্ৰে নিমামাও। মাজুলীৰ চৌপাশে এতিয়া হতাশা আৰু নিৰাশাৰ ছবি। আপোনাৰ সজল অনুপস্থিতিৰ এখন স্বপ্নভংগৰ ধূসৰ ছবি। ধন্যবাদ।